নমস্কাৰ, আজি হৈছে ডিচেম্বৰৰ 16 তাৰিখ আৰু অন্য এটা ভিডিঅ' লৈ মই দীপজ্যোতিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা দুদিনমান আগতে মই আমাৰ লোকেল নাৰ্চাৰী এখনলৈ গৈছিলোঁ আৰু তাত পুলিবোৰ দেখিছোঁ, কিন্তু কিছুমান সৰু হৈ আছে আৰু যিবিলাক ডাঙৰ হৈছে মই সেইবিলাকহে আনিছোঁ। আৰু এয়া মোৰ লিষ্টত ডাইনথাছৰ মই বৰ্তমান 3টা পুলি আনিছোঁ আৰু চব পলি বেগতে লগা আছে। আৰু এটা ডাইনথাছৰ দাম হৈছে 25 টকা আৰু 3টা পিটুনিয়া, এয়া ডাবল কালাৰ বুলি কৈছে আৰু পিটুনিয়াও 25 টকাই। আৰু এয়া ডালিয়া এটা লৈ আহিছোঁ, আগৰে মোৰ ডালিয়া আছে অনা। আৰু এয়া চালভিয়া 2টা 20-20কে দিছে। আৰু এয়াই মোৰ বজাৰ আছিলে। আৰু পিটুনিয়া আৰু ডাইনথাছ ৰুবৰ কাৰণে মই এয়া পাচি আনিছোঁ। এনেকুৱা খৰাহীবিলাকত ৰুলে ভাল, বহলটো থাকে কাৰণে। আৰু এয়া মই 20 টকা দি 4টা, 20 টকা এটাত। আৰু ইয়াত টিং আনিছোঁ 4টা। আৰু পিটুনিয়াবোৰ খুব বেছি ডাঙৰ হোৱা নাই যদিও ৰুব পৰা যাব। দুদিনমান আপোনালোকে যদি আনে, দুদিনমান থৈ দিব, এনেকৈ অলপ ডাঙৰ হোৱাৰ পিছত ৰুই দিব। আৰু পিটুনিয়া, ডাইনথাছ এইবিলাক খুব বেছি ৰ'দৰ প্ৰয়োজন। আৰু এয়া মোৰ আগৰ ডালিয়া, কিচেনথামাম আৰু পিটুনিয়া এনেকৈ ৰ'দত দিছোঁ। ফুলিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু। গতিকে এয়া আৰু আপোনালোকক মই অলপমান দেখাই দিছোঁ মইনো কেনেকৈ ৰাখিছোঁ। পিটুনিয়া, ডালিয়াই হওক বা ডাইনথাছেই হওক, এনেকৈ চাং পাতি দিছোঁ। যিহেতু ষ্টেণ্ডবোৰ কিনাত বহুত দাম লয়, আমি কম খৰচতে কৰিব পাৰোঁ। ঠিক এইদৰেই মই এনেকৈ পাতি দিছোঁ চাং বনাই। আৰু এয়া হৈছে জুকিনি। মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি কৈছিলোঁ, লাগিলে মানে এয়া লাগিছে। প্ৰথমবোৰ ফুল আহিলে সৰি গ'ল, এতিয়া এই কেইটামান মই যিকেইটা দেখিছোঁ লাগিছে, ভাল লাগিছে লগা দেখি। গতিকে আজিৰ এই ভিডিঅ'টো ভাল লাগিলে যদি লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ৰ পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।